মই যে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল মানে আমাৰ গাঁৱৰ নামঘৰলৈ যাম। তাতে আমাৰ শৰাই দিব। ভাদ মাহত প্ৰতি বছৰে মানে নাম ধৰে। এতিয়া আপোনালোকক দেখুৱাই আছোঁ নামঘৰত যাই কিনে অনুষ্ঠানটো আমাৰ আইতাহঁতে ঠগিৰ যোগাৰ কৰি আছে। ঠগি যোগাৰ ভালকৈ কৰাই নাই, চাৰে ঠিক কৰি নাই, এতিয়া ফটো কৰি দিব। আৰু দেখুৱাই আছোঁ অলপ পিছত। নামঘৰৰ ফালে যাম, ঠগিৰাজ লৈ যাই আছে আইতাহঁতে। গাঁৱৰ নামঘৰৰ ফালে আহিছোঁ, পালোৱে। সেয়া পাই গ'লোঁ। এতিয়া নামঘৰত ঠগিৰ যোগাৰ কৰিব আইতাহঁতে। ভাদৰ মাহত প্ৰতি বছৰে মানে শৰাই দিয়ে, সদায় নাম প্ৰসংগ চলিয়ে থাকে। গাঁৱৰ সকলো মানে ঘৰে ঘৰে ঠগি দিয়ে। আজি আমাৰ আৰু খুৰীমাহঁতৰ মানে শৰাই এখন আগবঢ়াইছে। এয়া ঠগিৰাজ। আমি এতিয়া লুচি বেলিছোঁ, নাম শেষ হ'লে চাহ দিব লাগিব। কেনেকুৱা আহিছে? বেলাত ভাল হৈছে না মুৰ্গীখান? এইগিখান খুৰীমাই বেলছি, এইগিখান মই বেলছোঁ। এতিয়া লুচি প্ৰথম যাত্ৰা কৰিছি, ফুলাই নাই। এতিয়া আমি মন্দিৰত যাম। চবে ৰেডি, এহঁতো ওলছি মোৰ ভণ্টিকেইটা। ইয়াতে কি কাৰণত নাম প্ৰসংগ হয় তুমি কোৱা এতিয়া? কি কাৰণত এই ভাদ মাহত মহাপুৰুষজনাৰ গুৰুজনাৰ গুণানুকীৰ্তন আমি এই ভাদ মাহত এই মাহদিনে আমি নাম কীৰ্তন কৰি বহুতো আমি আনন্দ লাভ কৰোঁ। কৃষ্ণ কৃষ্ণ এই কাৰণে কৰোঁ। আৰু নাম প্ৰসংগ শেষ হ'ল, আমি সিয়া ল'ম। সেয়া বহি আছে। আৰু লগতে পৰিয়ালৰ লগতে শান্তিতে বিৰাজমান কৰে এই কামনাৰে আমি ধৰি কৰিছোঁ। কৃষ্ণ কৃষ্ণ।
গাজি বিলাই আছে এই দেউৰী আমি এতিয়া গাজি লৈ থোৱা আনছোঁ থোৱা লৈছে ন বাপ্পাও কিবা থোৱা লৈছে গাজি লৈছে ল'বা নাপায় আমাৰ হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব হৃদয়ৰ ভাষা